হেল্ল' এভৰিৱান, আশা কৰোঁ সকলো ভালে আছে। তো আজি নতুন ব্লগটা আমি আৰম্ভ কৰি দিলোঁ। তো আশা কৰোঁ সকলোৱে ভাল পাব চাই কিনে। তো লাইক কমেণ্ট শ্বেয়াৰ কৰিব এণ্ড আৰু মই আজি ক'লৈ যাওঁ আপোনালোকক দেখা দেখিম। আৰু ইমান দিনে মই ভিডিঅ' দিয়া নাই কাৰণে আপোনালোকক কিমান বিচাৰিছোঁ। আৰু মানে গাটো বেয়া আৰু বহুত জ্বৰ চৰ্দি হৈ আছে, সেইটো কাৰণে ভিডিঅ' দিব পৰা নাই। তো আপোনালোকে বেয়া নাপাব। তো এতিয়া কণ্টিনিউ কৰিম আৰু। তো ভাবিলোঁ আজি এনেই মামাহঁতৰ বিয়া আছে, তো বিয়াখন খাব গ'লোঁ আৰু ভিডিঅ' কৰি ৰখিছিলোঁ। তো আপোনালোকক সেইখিনি দেখাম। তো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু দুদিনৰ ভিডিঅ' গাইজ মই এটা বনাই দিম, আপোনালোকে বেয়া নাপাব। তো এতিয়া কৈ থৈ দিছোঁ, আপোনালোকে লাষ্টলৈকে ভিডিঅ'টো চাব। চ' গাইজ বিয়াত আহি পালোঁ। তো আজি হ'ল মামাৰ ছোৱালীৰ তুলনিৰ বিয়া। তো মানুহ চানুহ আহিছে, আপোনাক দেখা দিলোঁ। তো আহিব আৰু মানুহ দেখাকৈ ভাত চাত খাম আৰু ভাত খালে যাম। ভিডিঅ'টো কণ্টিনিউ কৰিম। ভিডিঅ'টো আপোনালোকে চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। তো বলক গাইজ দেখাইছোঁ সকলোবোৰ আপোনালোকক। আৰু সেইটো কওকচোন ভিডিঅ'টো কেনেকুৱা হয়। তো গাইজ হাঁহটো মেইন, হাঁহটো আগত ৰখাটো নহ'লে সাজত খোৱাৰ আগত সদায় পিছত। তো ক'লে আগতে খাই লওঁ, খাবলৈ লগ পাই আছোঁ আৰু কি খুৱাই তাকে দেখাইছোঁ। পিছত গাইজ ভাতকেইটা আহি পৰিল দিয়ক, বেঙেনা খাৰ, দালি আৰু মাছ আহি পৰিল। তো আৰু কি দিয়ে দেখা দেখিম, চাই থাকিব দেই গাইজ। মাংসটো বুলি অপেক্ষা কৰি আছিলোঁ, মাংসটো আহি পৰিল। তো এতিয়া ভাতকেইটা খোৱা দিয়া কথা, ভাতকেইটা খাই আপুনি লগ পাই আছোঁ গাইজ। তো গাইজ দেখিবলৈ পাইছে এইকেইটা সেনেকৈয়ে নাচিছে। যেতিয়াৰ পৰা মই গৈছোঁ তেতিয়াৰ পৰা দেখিছোঁ আৰু এনেকৈয়ে নাচি আছে। ভগৱানে দে নাচ, ঘৰৰে তুলনিৰ বিয়া, নাচ যিমান পাৰা। তো গাইজ আজি হ'ল নেক্সট ডে মৰ্ণিং। তো পাৰ্টিৰ ভিডিঅ'টো মই নকৰি পিনে আৰু এতিয়া থৈ দিলোঁ সেনেকৈ। এতিয়া চানডে হয় আজি। তো আজি অলপ মন্দিৰলৈ যাম, আপোনালোককো দেখাম ক'লৈ যাই কি কৰোঁ। তো বলকচোন চাই থাকক ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ। তো গাইজ আহি পালোঁ মন্দিৰ আহি পাই এতিয়া আপোনালোকক পৰিৱেশটো দেখাম, আপোনালোকে চাই যাব। আৰু তো আহিছোঁ মানে পেহীহঁতৰ অলপমান ভুগিছে, তো সেইটো কাৰণে আহিলোঁ মন্দিৰলৈ। তো মন্দিৰৰ পৰিৱেশটো সেয়া गणेश बाबा की जय। थोड़ा सा भीतर में भी देख देता हूँ आप लोगों को। এইবিলাক যোগাৰ কৰি আছে পুৰা। এতিয়া মন্দিৰৰ পৰা আহি গ'লোঁ, মন্দিৰৰ পৰা ঘৰ পালোঁ। তো এতিয়া আজি মন্দিৰত গ'লোঁ কি মানে গাইজ, এবাৰ গ'লোঁ আকৌ আহিলোঁ, আহি কিনে ঘৰত আকৌ গ'লোঁ। তো অকণ দেৰি হ'ল। এতিয়া 3টামান বাজিছে, শ্লাইড 3টামান বাজিলে আহি পালোঁ মন্দিৰৰ পৰা। এতিয়া